নমস্কাৰ প্ৰেমীসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মই মোৰ গ্ৰীণ হাউচত বহুত দিনৰ মূৰত আকৌ উপস্থিত হৈছোঁহি। যিহেতু মই কৰ্মসূত্ৰে বৰ্তমান ডিব্ৰুগড়ত থাকিব লগা হৈছে আৰু ডিব্ৰুগড়ত থকাৰ পিছৰ পৰা মই আচলতে অৰ্কিডৰ যিবোৰ ভিডিঅ' আছিলে বৰ নিয়মীয়াকৰণ হৈ থকা নাই আৰু অনিয়মীয়াকৈ মই দি আছোঁ যদিও আজিও ঠিক তেনেদৰে ভাবিছোঁ আপোনালোকক মই কিছুমান মোৰ ফুলি থকা অৰ্কিড আৰু তাৰ দুটামান বিষয়ে কথা পাতিবলৈ ভাবিছোঁ। আৰু এইকেইদিন খুব যিহেতু বেছিকৈ বৰষুণ দি আছিলে তাৰ বাবে চব গছবিলাক খুব ধুনীয়াকৈ হেল্ডি হৈ আছে। যিহেতু মই ইয়াতে কি কৰোঁ, বৰষুণ দিয়াৰ পিছতে যিখিনি ফাংগিচাইড ব্যৱহাৰ কৰিব লাগে সেইখিনি, আৰু লগতে নিয়মীয়াকৈ যিহেতু এতিয়া গ্ৰ'য়িং পিৰিয়ড হয় আৰু এই গ্ৰ'য়িং পিৰিয়ডত আমি কি দিব লাগিব সেই বিষয়ে মই আপোনালোকক আগতেও জনাইছোঁ। আৰু এই সময়খিনিত মেইনলি আমি NPK, বায়'ভিটা এইবিলাক সময় উপযোগী ব্যৱহাৰ কৰিবৰ কাৰণে, আৰু সেই হেতুকে আমি এইবিলাক ব্যৱহাৰ কৰিব লাগিব। আৰু মই ইয়াত এবাৰ এটা বৰ বেয়া বস্তু লাগিছে, এইটো হ'ল বিছা। আৰু বিচাই কেনেকৈ অনিষ্ট কৰিছে মই দেখাই দিছোঁ আপোনালোকক। দেখিছেনে, এই এনেকুৱা ধৰণৰ বিচাবিলাকে বৰ বেয়াকৈ আমনি কৰিছে এবাৰ মোক। আৰু এইবিলাক যদি কেনেবাকৈ বাঢ়িবলৈ হয় ই বৰ বেয়াকৈ ধ্বংস কৰে, বিশেষকৈ এই পাতবিলাক আৰু যিবিলাক নতুনকৈ গ্ৰ'থ ওলায় গোটেই গ্ৰ'থবিলাক খাই দিয়ে। আৰু এইবিলাক ইয়াৰ পৰা আঁতৰাই দিয়াতে খুব ভাল কথা। যিহেতু মই বিশেষকৈ অৰ্কিডবোৰ নেচাৰেলি যিহেতু ৰাখিছোঁ সেই হেতুকে মই কোনো ধৰণৰ কীটনাশক ব্যৱহাৰ নকৰোঁ, আৰু সেই হেতুকে মই ইয়াক মাৰি পেলোৱাৰ বাহিৰে মোৰ বেলেগ উপায় নাই। আৰু পৰাপক্ষতটো মই নেমাৰিবলৈ চেষ্টা কৰোঁ যদিও কিন্তু বৰ বেয়াকৈ বাঢ়ি গৈছে, তো মই ইয়াক মাৰিবই লাগিব। আৰু বিচাটো মই ইয়াৰ পৰা আঁতৰাই দিলোঁ। আৰু মোৰ ইয়াতে কিছুমান অৰ্কিড খুব সুন্দৰকৈ ফুলি আছে। মই আপোনালোকক এজোপা মোৰ ভেণ্ডা দেখাইছোঁ, আৰু এইটো হ'ল ভেণ্ডা চিৰুলিয়া পিংক। দেখিছে, খুব ধুনীয়াকৈ ফুলিছে, বৰ মস্ত প্লাণ্ট এজোপা, আৰু খুব এজোপা হেল্ডি প্লাণ্ট হয়। মোৰ ইয়াতে গ্ৰ'থ কেইবাটাও আছে, ইয়াতে দুটা গ্ৰ'থ আছে খুব সুন্দৰকৈ, আৰু খুব হেল্ডি প্লাণ্ট, চব দুডাল স্পাইক ওলাই আছে। আৰু এইটো হ'ল ভেণ্ডা চিৰুলিয়া পিংক হয়, খুব সুন্দৰকৈ ফুলিছে। আৰু ইয়াতে এটা বাল্বোফাইলাম ফুলি আছে, খুব অকণমানি বাল্বোফাইলাম। এইটো বাল্বোফাইলাম কি নাম হয় এতিয়ালৈকে মই আইডিটো বিচাৰি পোৱা নাই ইয়াৰ। কোনোবাই যদি জানে মোক কমেণ্ট কৰি জনাব। এইটো খুব সৰু হয় ফুলটো। তাৰপিছতে ইয়াতে মোক খুব ধুনীয়াকৈ ফুলি আছে আমাৰ পেফ ডুৰি। খুব সুন্দৰকৈ ফুলিছে, দেখিছে, এইটো পেফিউডিয়াম ডুৰি বুলি কয়। এইটো খুব এটা ৰেয়াৰ স্পেচিছ হয়। মই ইয়াতে ঘৰতে টিচুকাছে প্লাণ্ট হয়, এইটো খুব সুন্দৰকৈ পোখাইছে, খুব ধুনীয়া হৈছে। আৰু মোৰ ইয়াতে খুব ধুনীয়াকৈ ভাণ্ডা ফুলি আছে। মই ভাণ্ডাকেইটা দেখাই দিম আপোনালোকক, ওপৰত আছে, মই গোটেইকেইটা ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। এইটো চিলোচিছ বুলি কয়, ঠিক আছে। চিলোচিছকেইটা খুব সুন্দৰকৈ ফুলিছে। এইটো আপোনাৰ হোৱাইট আৰু আপোনাৰ অলপমান ডাৰ্ক ব্লু অলপ মিক্স হৈ আছে, দেখিবলৈ খুব সুন্দৰ। আৰু এইটো হ'ল আমাৰ আলবা এইটো ভেৰিয়েশ্যনটো খুব সুন্দৰকৈ ফুলিছে। আলবিনোটো এইটো ট্ৰাইগ্লটিছ ফিলিপিনেন্সিছ হয়, এইটো খুব ধুনীয়াকৈ ফুলি আছে। এটা মোৰ ভাণ্ডা টেচেলেটা ফুলি আছে, দুটা ভেৰাইটি ফুলি আছে। এইটো পিংক লিপৰ আৰু সেইটো হ'ল ব্লু লিপ। এইটো পিংক লিপৰ ভেণ্ডা টেচেলেটা, আৰু এটা আছে এইটো হ'ল ব্লু লিপ, আৰু দেখিবলৈ খুব সুন্দৰ, দেখিছেনে, খুব সুন্দৰকৈ ফুলি আছে এইকেইটা। আৰু ভাণ্ডাবিলাক বাৰিষা কালতে শিপাবিলাক খুব সুন্দৰ হয় আৰু হেল্ডি হৈ যায়। দেখিছে যিমানে আপোনাৰ বৰষুণৰ পানী পাব, নেচাৰেলি যিমান ৰাখিব পাৰিব সিমানে খুব সুন্দৰ হয়। দেখিছেনে, গছবিলাক খুব হেল্ডি হৈ আছে মোৰ এতিয়া। মই বিশেষকৈ বৰ বিশেষ ধৰণৰ কীটনাশক বা বেলেগ ধৰণৰ কিবা আমাৰ ৰাসায়নিক দ্ৰব্য বেছিকৈ ব্যৱহাৰ নকৰোঁ। আৰু যিটো মই NPK ইউজ কৰোঁ সেইটো হ'ল আমাৰ বায়ো NPK হয়। সেইটো আপোনাৰ বজাৰত আজিকালি কিনিবলৈ পায়, এভেইলেবল হয়, আৰু মই সেই বায়ো NPK ব্যৱহাৰ কৰোঁ। আৰু বাৰিষা এনেকৈ অসংখ্য এনেকৈ ডেণ্ড্ৰবিয়ামবিলাকৰ কাইকি ওলায়, দেখিছে। আৰু এই কাইকিবিলাক মই আকৌ নতুনকৈ ছেটআপ কৰি নতুন প্লান আমি ধৰি লওক আমি নতুনকৈ বনাব পাৰোঁ তাৰ পৰা, দেখিছে। আৰু এইবিলাকো ইয়াত অসংখ্য ধৰণৰ কাইকি, দেখিছেনে, এই কাইকিবিলাক দেখিছেনে। এই কাইকিবিলাকৰ পৰা আমি আকৌ নতুন অৰ্কিডৰ পুলি বনাব পাৰোঁ, দেখিছে। আৰু এইযোৰ হ'ল ডেণ্ড্ৰবিয়াম অৰ্চিয়েটাম, খুব সুন্দৰ প্লাণ্ট, দেখিছে। আৰু যিমানে বৰষুণ পায়, যিমানে নেচাৰেলি ৰাখিব পাৰিব অৰ্কিডবিলাক বেছি সুন্দৰ হয়। এইটো ফেনলপচিছ ভায়লিচিয়া, খুব সুন্দৰ গোন্ধ আছে, আৰু দেখিবলৈ ফুলটো অত্যন্ত ধুনীয়া, দেখিছেনে। অকণমান ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছে, লিপটো দেখিবলৈ কিমান সুন্দৰ, এইকেইটা দেখিছে কিমান সুন্দৰ এটা ফুল। মই এটা খুব ডাঙৰ বাল্বোফাইলাম আছে, মই দেখাই দিছোঁ বাল্বোফাইলামটো, দেখিছেনে, খুব সুন্দৰ হৈছে বাল্বোফাইলামটো। আৰু নতুনকৈ দুটা গ্ৰ'থ আহিছে, দেখিছে, এইযোৰ খুব সুন্দৰ হৈছে, আৰু দেখিবলৈ খুব ডাঙৰ, দেখিছেনে। আপোনাৰ পাতখিলাই কিমান ডাঙৰ, বালটো তেনেই অকণমানি, কিন্তু গছজোপা কি মস্ত, দেখিছে। এইটো খুব মস্ত প্লাণ্ট হয়, দেখিছেনে। আৰু পাতকিখিলা মোৰ হাতৰ লগত কম্পেয়াৰ কৰি চাওকচোন কিমান ডাঙৰ পাতখিলা, দেখিছে। আৰু গছজোপা দেখিবলৈ খুব সুন্দৰ। আৰু এনেকৈ মই নেচাৰেলি প্ৰায় অৰ্কিডবিলাক ৰাখিছোঁ, আৰু ইয়াৰ গ্ৰ'থবিলাকো খুব সুন্দৰ হৈছে এইবাৰ, দেখিছে।
আৰু যিমানে আপুনি নেচাৰেলি ৰাখিব পাৰিব সিমানে অৰ্কিডবিলাক খুব সুন্দৰ হয়। আৰু এইটো চাওক আপোনাৰ কেলিচিষ্টমৰ পানী কলিতাম বুলি এটা অৰ্কিড হয়, এইটো খুব ধুনীয়াকৈ ফুলি আছে, খুব সুন্দৰ এটা অৰ্কিড হয়। যদিও সৰু কিন্তু ফুলটো সৰু কিন্তু দেখিবলৈ বিৰাট সুন্দৰ হয়। তো বন্ধুসকল চাওক, বাৰিষা কালত অৰ্কিডবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ হওক, মেইনলি ফাংগাছ লাগে আৰু বিভিন্ন ধৰণৰ এইটো সময়ত চাওক আমাৰ যিবিলাক এই ভেঁকুৰৰ পৰা আৰম্ভ কৰি মই ভেঁকুৰৰ কথা ক'লোৱেই। আৰু অত্যাধিক বৰষুণৰ ওপৰত কি হয়, গছবিলাক টপ ৰ'দ হয়। টপ ৰ'দ মানে ধৰি লওক এই এনেকুৱা টপ পৰ্চনটো কি হয়, বেছিকৈ পানীৰ পৰাৰ ফলত মানে বৰষুণ দিয়াৰ পিছতেই যদি আকৌ যদি খুব বেছিকৈ ৰ'দ দি দিয়ে তেতিয়াহ'লে কি হয়, ইয়াত টপ ৰুটিং হৈ যায়। ঠিক আছে, তো সেইটো সাৱধান হ'ব যাতে পানী জমা হ'বলৈ নাপায়। এইটো চাওক শিপা দেখিছেনে, এইটো চাওক দেখিছে, মানে ইমানেই অত্যাচাৰ কৰিছে অৰ্কিডবিলাকক। দেখিছে এইটো বিছা বহুত বেয়াকৈ মানে মোৰ ইয়াত বিছা হৈছে আৰু বিছাবিলাক মাৰিবই লাগিব, আদাৰৱাইজ নহ'লে গোটেই অৰ্কিডৰ পাত খাই শেষ কৰি দিব। কোনোবাই হয়তো অৰ্কিডবিলাকত কীটনাশক দ্ৰব্য ইউজ কৰিব পাৰে, কিন্তু কৰাৰ আগতে সাৱধান হ'ব আপোনালোকে কিমানটো পৰিমাণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে আৰু আমি NPK বা যিবিলাক আমি বায়'ভিটা ইউজ কৰোঁ কেনেধৰণে ব্যৱহাৰ কৰিব লাগে এই সম্পৰ্কে সম্পূৰ্ণ যদি আপোনালোকে নাজানে বা নজনাকৈ যদি ব্যৱহাৰ কৰে, ফলত অৰ্কিডবিলাকৰ কেতিয়াবা নষ্ট হোৱা দেখা যায়। বহুত ক্ষেত্ৰত বহুতে পিছত মোক ফোন কৰে যে আমি এনেকৈ অৰ্কিডত এনেকৈ NPK ব্যৱহাৰ কৰিছিলোঁ, মোৰ গছজোপা মৰি গ'ল। কিয় মৰি গ'ল সেই বিষয়ে আপোনালোকে ভালকৈ চাই ল'ব। কেতিয়াবা হয়তো NPK পৰিমাণটো বাঢ়ি যাবও পাৰে, নতুবা কি হয় ৰ'দ দিয়াৰ পিছত যদি আপোনালোকে NPK ব্যৱহাৰ কৰে তেতিয়াও মানে NPK বহুত নষ্ট কৰে গছবিলাক। তো সেইটোকে আপোনালোকে NPK বা বিভিন্ন ধৰণৰ কীটনাশক বা যিকোনো ধৰণৰ দ্ৰব্য ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ আগতে অৰ্কিডজোপাৰ কিমান মানে সহিব পাৰে বা কিমান দিলে যে গছজোপা কোনো ধৰণৰ নষ্ট নহয় সেই সম্পৰ্কে আপোনালোকে জানি ল'ব, তাৰপিছতহে এই দ্ৰব্যবিলাক ব্যৱহাৰ কৰিব। এই কথাখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু লগতে অৰ্কিডবিলাকৰ কি বেমাৰ হয় সেই বেমাৰ সম্পৰ্কে জানিবলৈ মোৰ আগৰ পুৰণি ভিডিঅ'ত মই দিয়া আছে, সেই বিষয়ে আপোনালোকে খুব সুন্দৰকৈ চাব যাতে অৰ্কিডবিলাক যাতে নষ্ট নহয়। যিহেতু চাওক আমি অৰ্কিডবিলাক বৰ্তমান প্ৰকৃতিৰ পৰা দিনক দিনে শেষ হৈ গৈ আছে, সেই হেতুকে এই অৰ্কিডসমূহক আমাক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা খুব আহি পৰিছে। আৰু আমি চাওক পৰাপক্ষত আমি অৰ্কিডবিলাক চাওক ইজনে সিজনৰ লগত বিনিময় কৰি থকাতকৈ আমি প্ৰথমে কি কৰিম, নিজে প্ৰপাগেশ্যন কৰিম আৰু তাৰ পৰা যেতিয়া বেছি হ'ব, সৰহ হ'ব, ধৰি লওক আপোনাৰ ওচৰত 100 জোপা বা 50 জোপা বা তেনেকৈ 10 জোপা 20 জোপা যেতিয়া হ'ব তেতিয়াহে আপোনালোকে আনক দিবলৈ চেষ্টা কৰিব। নিজলৈ যদি নৰখাকেই আপোনালোকে যদি আনৰ লগত বিনিময় কৰি থাকে, একেজোপা গছকে যদি মাদাৰ প্লাণ্ট জোপা কাটিয়ে থাকে তেন্তে কি হ'ব, গছজোপা চিৰিবৃদ্ধি নহ'ব আৰু খুব সোনকালে সেই গছজোপা যদি মৰি যায় তেতিয়াহ'লে আপোনাৰ লোকচান হ'ব। তো সেই হেতুকে আপোনালোকে কি কৰিব, প্ৰথমতে এই অৰ্কিডবিলাকক ভালকৈ নিজে বচাবলৈ চেষ্টা কৰক, ধুনীয়াকৈ ডাঙৰ কৰক, প্ৰতিপাল কৰক গছজোপা। মোৰ ইয়াতে চাওক গছবিলাক কিমান হেল্ডি হৈছে, মই সেইকাৰণে চাওক বহুতকে কওঁ যে গছবিলাক হেল্ডি নোহোৱাকৈ আনক নিদিব। আৰু পৰাপক্ষত এই অৰ্কিডবিলাকক নিজে ৰাখিবলৈ চেষ্টা কৰক আৰু তাৰ পৰা মাদাৰ প্লাণ্টজোপাৰ পৰা 10টা 20টা 50টা যিমান পাৰে পুলি বনাওক আৰু সেই পুলিখিনি আনক দিবলৈ চেষ্টা কৰক। আৰু তেতিয়াহে আমাৰ প্ৰকৃত সংৰক্ষণ হ'ব। মই সদায় চিঞৰিয়ে থাকোঁ, সংৰক্ষণ তেনেকৈ অকলে আমি সংৰক্ষণ কৰিব নোৱাৰোঁ। আৰু সংৰক্ষণ কৰাৰ উদ্দেশ্য এইটো নহয় যে আমি হাবিৰ পৰা উঠাই আনি অৰ্কিড আনি নিজৰ ঘৰত লগাম, সেইটোও নহয়। আমি আৰু পৰাপক্ষত পাৰিলে আপোনালোকে টিচু কালচাৰ প্লাণ্ট কিনক। আৰু টিচু কালচাৰ প্লাণ্টবিলাক কৰিবলৈ খুব সহজ, যিহেতু সেইবিলাক এটা কৃত্ৰিম পৰিৱেশত অৰ্কিডবিলাক সৃষ্টি কৰা হয়। সেইটোকে মই ভাবোঁ যে আমাৰ যিবিলাক টিচু কালচাৰ প্লাণ্ট হয় খুব সুন্দৰকৈ আমাৰ অসমত হ'ব আৰু অসমৰ ৱেডাৰটো খুব ভাল। সেইটোকে মই কওঁ আপোনালোকক। আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানতেই, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।